আজি মহামান্য উচ্চতম ন্যায়ালয়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আবেদন কৰা ইনাৰলেণ্ড পাৰ্মিট সম্পৰ্কীয় যিটো গোচৰ সেই গোচৰৰ শুনানি আছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰথম অৱস্থাত আন্তঃৰাজ্যিক পাৰপত্ৰ অসমে পাব পৰা এটা অধিকাৰ যোৱা 19 চনৰ 11 ডিচেম্বৰ তাৰিখে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এখন নটিফিকেশ্যনৰ জৰিয়তে বাতিল কৰিছিল আৰু সেই একেদিনাই আকৌ মণিপুৰত ইনাৰলেণ্ড পাৰ্মিট প্ৰৱৰ্তন কৰা হ'ব বুলিও কৈছিল। গতিকে আমি ইনাৰলেণ্ড পাৰ্মিট পাব পৰা অসমে পাব পৰা যিটো অধিকাৰ সেই অধিকাৰ প্ৰযোজ্য ৰাখিব লাগে বুলি দেশৰ উচ্চতম ন্যায়ালয়ত আমি আবেদন কৰিছোঁ। গতিকে সেই আবেদনৰ আজি শুনানি আছে। গতিকে এখন আইন এনেধৰণে এখন নটিফিকেশ্যনৰ জৰিয়তে কেতিয়াও বাতিল কৰিব নোৱাৰে। এখন আইন বাতিল কৰিবলৈ হলে সাংসদত সেই সম্পৰ্কে আলোচনা হ'ব লাগিব, জনসাধাৰণৰ মতামত ল'ব লাগিব, সংসদীয় সমিতি গঠন হ'ব লাগিব, বহু নিয়ম আছে। সেই নিয়মক একেবাৰে উলংঘা কৰি গৃহমন্ত্ৰী ডাঙৰীয়াই বা এখন কেন্দ্ৰীয় চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে, যি সিদ্ধান্ত লৈছে, সেই সিদ্ধান্তক আমি বিৰোধিতা কৰি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত আবেদন কৰিছিলোঁ। আজি সেই আবেদনৰ দ্বিতীয় শুনানি আছে। আমি আশা ৰাখিছোঁ যাতে দেশৰ মহামান্য উচ্চতম ন্যায়ালয়ে আমাৰ আবেদন গ্ৰহণ কৰি আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক ন্যায্যতা প্ৰদান কৰে।